হাই এভৰিৱান, কি খবৰ? হাতত ৰুমাল লৈ ক'লৈ ওলাইছোঁ ক'ব পাৰিবনে? হাতত মোৰ ৰুমাল থাকে, তথাপিতো আজি ক'লৈ ওলাইছোঁ কওকচোন বাৰু, গেছ কৰক। এইফালে বহি ল'লোঁ গাড়ীত, মাক আৰু পিতেক ওলাইছোঁ এখন চিনেমা চাবলৈ। চিনেমাও আকৌ ৰোমান্টিক চিনেমা। কথাটো বৰকৈ হজম হোৱা নাই চাগে আপোনালোকৰ। হজম নহ'লেও উপায় নাই, আমি চিনেমা চোৱাৰ কেইটামান লগ আছোঁ, যিয়ে চিনেমা নহওক আমি চাওঁ। বাহিৰত দি আছে বৰষুণ, আৰু এনেকৈ ভাবি পালোগৈ ৰুদ্ৰাক্ষ মল। ধুনীয়াকৈ বহি ল'লোঁ। এইফালে হৈছে বৌ, আমি কেইজনমান আছোঁ, বৌ, মোৰ ল'ৰা আৰু বাইদেউহঁত মানে আজি যোৱা নাই। আমি গোটেইকেইটাই চিনেমা আহিলে কিন্তু চাওঁৱেই। চিনেমা কি চালোঁতো গম পালে, চালোঁ চাই বহুত বেছি ভাল লাগিল। আপোনালোকে মিছ নকৰিব, চাব। একদম ৰোমান্টিক চিনেমা, কিন্তু ৰোমাঞ্চটো অকণ বেলেগ ধৰণৰ, সেইকাৰণে চাই বহুত বেছি ভাল লাগিলে। ৰুদ্ৰাক্ষ মলটো মোৰ বহুত প্ৰিয়। কিয় প্ৰিয় জানেনে? একদমেই হেমগেম নাথাকে, আৰু একদম মানে ফেমিলিৰ লগত টাইম কটাবলৈ হয় এই মলটো মোৰ ভাল লাগে। ইয়াতে চিনেমাখন চালোঁ, চাই মোৰ বহুত বেছি ভাল লাগিলে। সঁচা কথা ক'বলৈ গ'লে ৰুমালখনৰ ইমান প্ৰয়োজন মোৰ নহ'লে, বেয়া লাগিলে, দুখ লাগিলে চিনেমাখন। আৰু চিনেমাখন মানে যেনেকুৱা এটা প্ৰমোশ্যনৰ কাৰণে যিখিনি কৰিছে তেনেকুৱা নহয়, কিন্তু চিনেমাখন ধুনীয়া, আপোনালোকে চাব পাৰে, ফেমিলিৰ লগতো চাব পাৰে। ধুনীয়া এখন চিনেমা। এনেকৈ চিনেমা চাই মাইণ্ডটো ফ্ৰেছ কৰি ওলাই আহিলোঁ। বৌয়ে ক'লে ফ্ৰুইট জুচ খাওঁ বোলে, গতিকে তিনিওটাই ফ্ৰুইট জুচ খালোঁ। আৰু এইফালে চাওকচোন, এজনী বৌ, মই আৰু অকণমান পেণ্টালুনত বজাৰো কৰিলোঁ। তিনিওটা মাইণ্ডটো ফ্ৰেছেই হৈ গ'ল। আৰু এইফালে গিলাচকেইটাক বিদায় দি আমি উভতিলোঁ ঘৰলৈ বুলি। আজিলৈ আহোঁ, বাই বাই।